फ्रेंड्स वेलकम टू माय चैनल। आज मैं आपलोगों मजत आको एटा नतुन भिडिओ লৈ আহিছো। सो फ्रेंड्स आजिर এই ভিডিওত মই আপোনালোকক কম যে নতুনকে পেন কার্ড কেনেকে এপ্লাই কৰিব পাৰি। UTIITSL যোনটো পেন এপ্লাই কৰা ওয়েবসাইট তাত গৈ আপোনালোকে কেনেকে পেন কার্ড এপ্লাই কৰিব পাৰিব। সো পলম নকৰাকৈ বলক फ्रेंड्स আজিৰ এই ভিডিওটো আৰম্ভ কৰো। सो फ्रेंड्स आपलोग देखिसे मैं UTIITSL पेन एप्लाई करा ऑनलाइन फॉर्मत आहिसु। जदि आपलोग VLE হয় তেতিয়ালে VLE যোনটো ইউজাৰ লগইন আছে সেইটো ইউজাৰ আইডি লগইন কৰিব। যদি आपलोग এজেন্ট হয় তেতিয়ালে এজেন্ট আইডি টো লগইন কৰিব। লগইন কৰিলে आपलोग এনেকুৱা ইন্টারফেস দেখা পাব। আৰু आपलोग দেখিছে ইয়াত এপ্লাই নিউ পেন যত आपलोग এপ্লিকেশন দিকা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এপ্লিকেশন এটা ফর্ম ওলাই আহিব। তো आपलोग ইনস্ট্রাকশন দিছে এটো ওকে কৰি দিয়ক। ফিজিক্যাল মোড মই যেটো ফিজিক্যাল মোডত পেন এপ্লাই কৰিম সেইকাৰণে ফিজিক্যাল মোড আপনারা ইন্ডিভিজুয়াল টু সিলেক্ট কৰি লিব যেহেতু ইন্ডিভিজুয়ালৰ কাৰণে আৰু তলৰ এই বোথ ফিজিক্যাল এন্ড পেন এন্ড ই পেন টু কৰিব। তারপর সাবমিট বুটামত ক্লিক কৰি দিব फ्रेंड्स। সাবমিট বুটামত ক্লিক কৰাৰ লগে লগে চাব নতুন এটা পেজ ওপেন হ'ব। সো অলপমান নেট স্লো। এইটো এটা রিফাইনিং নাম্বার আইছে फ्रेंड्स। রিফাইনিং নাম্বারটো নোট ডাউন কৰি লব, নহলে নকৰিলে একো প্ৰবলেম নাই फ्रेंड्स। এটো নোট ডাউন কৰি ললে হ'ব, নকৰিলেও হ'ব। এতিয়া আপোনালোকে ইয়াত ফিল আপ কৰি লওক পার্সোনাল ডিটেইলছত। ইয়াত দেখিছে আপোনাৰ কুমাৰী শ্ৰী আৰু আপোনাৰ SMT আছে। যদি কুমাৰী দিয়ে তেতিয়াহ'লে বিয়া নপতা মহিলা, আৰু যদি SMT দিয়ে আপোনাৰ বিয়া পতা, আৰু যদি শ্ৰী দিয়ে তেতিয়াহ'লে পুৰুষ সকলোকে শ্ৰীয়ে দিয়া হয়। সো फ्रेंड्स মই যিজনৰ দিম তেওঁ এজন বিয়া পতা হয়। সো তেখেতৰ কুমাৰী নহ'ব, SMT দিম। তেখেতৰ এতিয়া লাষ্ট নেমটো লিখিব লাগিব বা সার নেম মানে তেখেতৰ লাষ্ট নেম যোনটো হয় সেইটো লিখিব লাগিব। তাৰপিছত ফার্স্ট নেমটো লিখিব লাগিব। মই ফার্স্ট নেমটো লিখি দিছো। এতিয়া ফার্স্ট নেম মিডিল নেম পিছত फ्रेंड्स এতিয়া মিডিল নেম আছে, মিডিল নেমটো যদি আছে দিব, যদি নাই নিদিব। এতিয়া তাৰপিছত আপোনাক খুদিছে তেখেতৰ কিবা বেলেগ নাম আছে নে, তেতিয়া নো দিব। তাত চাব জেন্ডাৰটো ফিমেল হৈ গৈছে কিয়নো মই ওপৰত যেহেতু SMT চুজ কৰিছো তো সেইকাৰণে জেন্ডাৰটো ফিমেল হৈ গৈছে। ইয়াত আপোনাৰ এতিয়া ডেট অফ বাৰ্থ দিব লাগিব DDMMYY ফৰ্মেটত। মই ডেট অফ বাৰ্থটো দি দিম। তেখেতৰ ডেট অফ বাৰ্থ যোনটো আছে চাই লওক, 21/01/1995 দি দিছো फ्रेंड्स। তেখেতৰ এড্ৰেছ অফ কমিউনিকেশ্যন যদি এড্ৰেছ টু কমিউনিকেশ্যন অফিচৰ অফিস দি দিব, নহলে তো এনে রেসিডেন্সিয়ালি হ'ব। রেসিডেন্সিয়াল স্টেটৰ নাম লিখি দিব। আৰু তেখেতৰ যদি আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো নোট ডাউন কৰি দিব। মই যিজনৰ কৰিছো তেখেতৰ আধাৰ কাৰ্ড দিয়ে কৰিছো। সো আধাৰ নাম্বাৰটো মই নোট ডাউন কৰি দি আছো। আধাৰ নাম্বাৰটো নোট ডাউন কৰি দিওঁ। আকৌ এটা আপোনাৰ ৰি এন্টাৰ কৰিব আহিব আধাৰ নাম্বাৰটো আকৌ ৰি এন্টাৰ কৰি দিব। মই কৰি আছো ৰ'ব। সো फ्रेंड्स ইয়াৰ পিছত তেখেতৰ আধাৰ নামত যি নাম আছে সেই নাম হিচাপত নামটো লিখি দিব আধাৰ কাৰ্ডৰ অনুসৰি। সো फ्रेंड्स এটো মই লিখি দিলো। फ्रेंड्स ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া ইয়াত তেখেতৰ কি ডকুমেন্টস আপোনালোকে সাবমিট কৰিব সেই ডকুমেন্টৰ ওপৰত বিষয়ে লিখিছে। মই গোটেইখিনি আধাৰ কাৰ্ড দিম। তাৰপিছত মেক পেমেন্টত যাওঁ। এতিয়া মেক পেমেন্ট কৰোঁতে फ्रेंड्स আপোনালোকে হয়তো যদি এজেন্ট হয় আপোনালোকৰ কুপন থাকে, কিন্তু যেহেতু VLE আইডি আমাৰ VLE আমাৰ যেটো ওয়ালেট আছে CSC ওয়ালেটৰ পৰা মানিটো ডিডাক্ট হয়। সো মই পাসপোর্টটো মাৰি দিওঁ মানিটো ডিডাক্ট কৰিবলৈ। फ्रेंड्स এতিয়া মই পাসপোর্টটো মাৰিছো। এতিয়া মই এমপিনটো মাৰি আছো। মই যেহেতু এমপিন মাৰিব লাগিব। এতিয়া চাব এই পোর্টেলটো আকৌ এনেকৈ কৰি মোৰ পেন পোর্টেলত গুচি যাব, পেনৰ ওয়েবসাইটত গুচি যাব। আকৌ তেনেকৈ ৰিডাইৰেক্ট হৈ যায়। সো फ्रेंड्स আপোনালোকে দেখি পাৰিছে অলপ স্লো আছে, নেটটো স্লো সেইকাৰণে স্লো হৈছে। এতিয়া মোৰ আহি গৈছে। এতিয়া ইয়াত চাব फ्रेंड्स মোৰ এটা ৰিফাইন নাম্বাৰ আহিছে আৰু আধাৰ অথেন্টিকেশন সাকসেসফুলি ডান বুলি লিখা আছে। ঠিক না, এটা ISD আমার কিন্তু ISD হয় আমার ইন্ডিয়া হয়, যেহেতু ইন্ডিয়ায় দিব লাগিব। আবার টেলিফোন নাম্বার এটা দি দিব, যেহেতু পারিলে কাস্টমার জনের দিব, নহলে আপনার নিজের দিলেও একটু প্রবলেম নাই, কিন্তু পরাপক্ষে কাস্টমার দিব। আর ইমেল আইডি দিব, যোনটো ইমেল আইডিতে আপনার পেন কার্ডটো ইমেইলৰ যোগেদি আহিব। মই ইমেইল আইডি দি দিছো। ইয়াত পেৰেণ্ট ডিটেইলছ দিয়া আছে। পেৰেণ্ট ডিটেইলছ যদি আপুনি মাৰ নাম লিখিবলৈ বিচাৰে বা মাৰ নাম দি আনিব বিচাৰে তেতিয়াহ'লে ইয়েছ দিব, যদি নিবিচাৰে তেতিয়াহ'লে নো দিব। যদি সিঙ্গল মাদাৰ থাকে তেতিয়াহ'লে ইয়েছ দিব লাগে, তেতিয়া মাৰ নামটো আহিব। সো ইয়াত মই ফাদাৰ্স নেম দিছো, যেহেতু ফাদাৰ্সৰ লাষ্ট নেমটো লিখি দিওঁ আৰু ফার্স্ট নেমটো লিখি দিওঁ। যদি মিডিল নেম থাকে আপোনালোকে মিডিল নেমটো লিখি দিব। মোৰ যেহেতু মিডিল নেম নাই মই মিডিল নেম নিলিখো। মাদাৰ্স নেমটো নিদিলে হ'ব। ইয়াত চাব আপোনালোকে ফাদাৰ্স নেম বুলি আছে যেহেতু। সো নেক্সট কৰি দিওঁ। নেক্সট আহিলে এতিয়া তেখেতে এড্ৰেছ ডিটেইলছ দিব লাগিব। ইয়াত আপুনি ঘৰ নাম্বাৰ কিবা এটা দি দিব, বা যদি কাস্টমাৰজনৰ প্ৰপাৰ ঘৰ নামটো জানে তেতিয়াহ'লে ঘৰ নাম্বাৰটো লিখি দিব। আৰু তেখেতৰ ভিলেজ যি হয় আপোনালোকে ভিলেজটো দি দিব নাপাহৰিব फ्रेंड्स, কিয়নো তেওঁলোকৰ ফিজিক্যাল পেন কাৰ্ডটো তেওঁলোকৰ ভিলেজ পোষ্ট অফিচ দি তেওঁলোকৰ ভিলেজতে আহিব। সো শুদ্ধ ভিলেজ দিব। সো মই যিজন কাস্টমাৰ সেইজনৰ মই শুদ্ধ ভিলেজটো দিবলৈ বিচাৰি আছোঁ। ৰ'ব ভিলেজটো বিচাৰোঁ। তেখেতৰ ভিলেজটো অলপ বেলেগ আছে। সো লিখি দিওঁ। এতিয়া
তেখেতৰ ভিলেজৰ পিছত আপুনি দেখিছে পোষ্ট অফিচ লিখা আছে। চ' ফ্ৰেণ্ডছ পোষ্ট অফিচটো দি দিব। তেখেতৰ যোনটো পোষ্ট অফিচ হয় এতিয়া আপুনি ইয়াত ডিষ্ট্ৰিক্ট যি আছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টটো নাহে বা শোণিতপুৰ দিব লাগিব। চ' ফ্ৰেণ্ডছ ইয়াত পিনক'ডটো লিখি দিব। এতিয়া পিনক'ডটো লিখি দিয়াৰ পিছত ইয়াত আপোনাৰ অফিচ এড্ৰেছটো দিব নালাগে। ইয়াত আপুনি ইনকাম চ'ৰ্চটো ন' দি দিব। তেখেতৰ ইনকাম নাই। যদি চেলেৰি হোল্ডাৰ থাকে বা এইবিলাক থাকে তেতিয়া সেইখিনি আপুনি দিব পাৰিব। মই পৰাপক্ষত ন' দি দিছোঁ। ইয়াত আপোনাৰ AO কোডটো নিজে আহি যাব আৰু ৰিপ্ৰেজেণ্টেটিভ এড্ৰেছ সেইটো নালাগে। সেইটো যদি আপুনি মাইনৰ হয় তেতিয়া দিব লাগিব। আৰু ইয়াত আপুনি হিমছেল্ফ হাৰছেল্ফত ক্লিক কৰিব আৰু ইয়াত আপুনি ভেৰিফিকেশ্যন প্লেচটো লিখি দিব। তাৰপিছত নেক্সট ষ্টেপ কৰিব। নেক্সট ষ্টেপ কৰাৰ পিছত আকৌ আপোনাক আহিছে কি ডকুমেণ্টছ দিব। সেইটো দিয়াৰ পিছত ডকুমেণ্টছটো হোৱাৰ পিছত আপুনি এপ্লিকেশ্যনটো ছাবমিট কৰি দিয়ক। এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ এটা পপআপ আহিব, যোনটোত আপুনি প্ৰিণ্ট কৰি ল'ব। এটা ৰিচিপ্ট হয় আৰু এটা আপোনাৰ এপ্লিকেশ্যনৰ যিটো PDF ফৰ্ম, সেই PDF ফৰ্ম আহিছে ফ্ৰেণ্ডছ। এই PDF ফৰ্মটো আপুনি প্ৰিণ্ট কৰি কাষ্টমাৰজনক দি দিব। চ' ফ্ৰেণ্ডছ পেন কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব লাগে মই এই ভিডিঅ'টো আপোনালোকক আশা কৰোঁ ভালকৈ জনাইছোঁ। যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।